हेलो बंधु बान्धवीসকল, আজি আমি আলোচনা কৰিম অসমীয়াৰ টেট পৰীক্ষাত আহিবলগীয়া কেইটামান গুৰুত্বপূৰ্ণ প্ৰশ্ন উত্তৰ। ভিডিঅ'টো প্ৰথমৰ পৰা লাষ্টলৈকে চালে নিশ্চয় কিছু পৰিমাণে হ'লেও উপকৃত হ'ব। যদি ভিডিঅ'টো ভাল লাগে আমাৰ ভিডিঅ'টো লাইক শ্বেয়াৰ কমেণ্ট কৰিব, আৰু যদি ছাবস্ক্ৰাইব কৰা নাই প্লিজ ছাবস্ক্ৰাইব কৰিব, আৰু পাছত থকা বেল আইকনটো দবাই ন'টিফিকেশ্যনটো অন কৰি থ'ব। আহক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। এইটো ভিডিঅ'ৰ প্ৰথম কোৱেশ্যন হ'ল, নদীৰ মৃত্যু গল্পটোত কোনখন সমাজৰ চিত্ৰ বৰ্ণিত হৈছে? ইয়াৰ উত্তৰটো হ'ব নদীয়াল সমাজৰ। 2 নম্বৰ প্ৰশ্নটো হ'ল, হৰনাথ মহিম-বৰাৰ কোনটো গল্পৰ মুখ্য চৰিত্ৰ? ইয়াৰ উত্তৰ হ'ব চক্ৰবধ। 3 নম্বৰ প্ৰশ্নটো হ'ল, টোপ গল্পটোৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব মহিম বৰা। মহিম বৰা হ'ল টোপ গল্পটোৰ ৰচক। 4 নম্বৰ প্ৰশ্ন হৈছে, সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম কি? ইয়াৰ উত্তৰ হ'ব হৰীন্দ্ৰনাথ মেধি। সৌৰভ কুমাৰ চলিহাৰ প্ৰকৃত নাম হ'ল হৰীন্দ্ৰনাথ মেধি। 5 নম্বৰ প্ৰশ্নটো হ'ল, সৌৰভ কুমাৰ চলিহাৰ গল্পকাৰ হিচাপে কাৰ্যনিৰ্বাহ কোনখন আলোচনীত আত্মপ্ৰকাশ কৰিছিল? ইয়াৰ উত্তৰটো হ'ব পাৰিজাত আলোচনীত আত্মপ্ৰকাশ কৰিছিল। 6 নম্বৰ প্ৰশ্নটো হ'ল, বেদনাৰ উল্কা কবিতা পুথিখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব অম্বিকাগিৰি ৰায়চৌধুৰী। অম্বিকাগিৰি ৰায়চৌধুৰী হ'ল বেদনাৰ উল্কা নামৰ কবিতা পুথিৰ ৰচক। 7 নম্বৰ প্ৰশ্নটো হ'ল, জাতীয় চেতনাৰ উন্মেষ ঘটা প্ৰথম অসমীয়া নাটকখনৰ নাম কি? ইয়াৰ উত্তৰটো হ'ব কল্যাণকামী। 8 নম্বৰ প্ৰশ্ন, অম্বিকাগিৰি ৰায়চৌধুৰী জয়দ্ৰথবধ নাটকখন কিমান চনত প্ৰকাশ পায়? ইয়াৰ উত্তৰ হ'ব 1962 চনত। 10 নম্বৰ প্ৰশ্নটো হ'ল, মামণি ৰয়ছম গোস্বামী কিমান চনত মৃত্যু হয়? ইয়াৰ উত্তৰ হ'ব 2011 চন। 2011 চনত মামণি ৰয়ছম গোস্বামীৰ মৃত্যু হয়। 11 নম্বৰ প্ৰশ্নটো হ'ল, লক্ষ্মীনন্দ বৰা কোনখন অসম সাহিত্য সভাৰ সভাপতি আছিল? ইয়াৰ উত্তৰ হ'ব বোকাখাত। 12 নম্বৰ প্ৰশ্নটো হ'ল, হেজাৰী ঘোষা কাক কোৱা হয়? ইয়াৰ উত্তৰ হ'ব নামঘোষা। ইয়াতে হেজাৰীৰ স্পেলিংটো অলপ মিষ্টেক হৈছে, ইয়াতে হ'ব হেজাৰ হৈছে, কিন্তু এইটো হ'ব হেজাৰী। প্লিজ। 13 নম্বৰ প্ৰশ্নটো হ'ল, অসমীয়া চুটি গল্পৰ জনক কোন? ইয়াৰ উত্তৰ হ'ব লক্ষ্মীনাথ বেজবৰুৱা। 14 নম্বৰ প্ৰশ্ন, ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া মৃত্যু কোন চনত হৈছিল? ইয়াৰ উত্তৰ হ'ব 2003 চন। 2003 চনত ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াৰ মৃত্যু হৈছিল। 15 নম্বৰ প্ৰশ্নটো হ'ল, ৰম্যভূমি উপন্যাস কোনে ৰচনা কৰিছিল? ইয়াৰ উত্তৰ হ'ব ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়া। ডক্টৰ ভৱেন্দ্ৰনাথ শইকীয়াই ৰম্যভূমি নামৰ উপন্যাসখন ৰচনা কৰিছিল। 16 নম্বৰ প্ৰশ্ন হ'ল, কাণখোৱা পুথিৰ ৰচক কোন? ইয়াৰ উত্তৰ শ্ৰীধৰ কন্দলী। শ্ৰীধৰ কন্দলী হৈছে কাণখোৱা পুথিৰ ৰচক। 17 নম্বৰ প্ৰশ্ন, আ বা উহাৰ মুখ্য পাত্ৰ হিচাপে প্ৰকাশ পাইছিল? ইয়াৰ উত্তৰ হ'ব জোনাকী। 18 নম্বৰ প্ৰশ্ন, আ বা উহা কিমান চনত প্ৰতিষ্ঠিত হৈছিল? ইয়াৰ উত্তৰটো হ'ব 1888 চনত।
19 নম্বৰ প্ৰশ্ন হ'ল অসমীয়া নাট্য সাহিত্যৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব সত্যেন্দ্ৰনাথ শৰ্মা। এইটো ভিডিঅ'ৰ শেষৰ প্ৰশ্ন, বিন বৰাগী কাব্য গ্ৰন্থখনৰ ৰচক কোন? ইয়াৰ উত্তৰ হ'ব চন্দ্ৰকুমাৰ আগৰৱালাই। চন্দ্ৰকুমাৰ আগৰৱালাই বিন বৰাগী কাব্য গ্ৰন্থখন ৰচনা কৰিছিল। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চোৱাৰ বাবে ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগি থাকে লাইক, শ্বেয়াৰ আৰু কমেণ্ট কৰিব। যদি আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰা নাই প্লিজ আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰিব। ধন্যবাদ।